Good morning. ময়ো নাই এটি নতুন দিনৰ নতুন পুৱাৰ হৈতে মোৰ চেনেলৰ আন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ, ভালে আছেনে সকলো? মোৰ গাটো এইকেইদিন বৰ ঠিক নাছিল, সেইকাৰণে নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিব পৰা নাছিলোঁ। যি কি নহওক বৰ্তমান এতিয়া ভাল পাইছোঁ। মই গা পা ধুই ৰেডি হ'লোঁ আৰু ইমান ঠাণ্ডা পৰিছে। এইকেইদিন ৰ'দ ভালকৈ ওলোৱাই নাই, আজি কি কৰে, ওলাই নে নোলায়। আপোনালোকৰ ফালে বাৰু বতৰ কেনেকুৱা জনাবচোন। আজি যিহেতু ছানডে, গতিকে আমি এফালে ওলাই যাম বুলি ভাবিছোঁ আৰু ক'লৈ যাম আপোনালোককো দেখুৱাম। আপোনালোকে গতিকে মোৰ ভিডিঅ'টো চাই থাকিব। মই ক'লৈ যাওঁ, আজি দিনটো কি কৰোঁ, এই সকলোবিলাক আপোনালোকক দেখুৱাই গৈ থাকিম। তাৰ আগতে মই এতিয়া গোঁসাই ঘৰত চাকি এগছ জ্বলাই লওঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰিম আৰু তাৰপিছত মই ৰেডি হৈ ল'ম, তাৰপৰা ধুনীয়াকৈ ওলাই যাম। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আমি ওলাই আহিলোঁ ৰেডি হৈ, এতিয়া গৈ থাকোঁ। আমি ষ্টেচন পালোহি, যিহেতু আজি ট্ৰেইনত যাম। এতিয়া কিবা এটা খাই লওঁ। ট্ৰেইন আহিবলৈ অলপ সময় থকাৰ কাৰণে গৰম গৰম পৰঠা আমি খাই লৈছোঁ। পৰঠা দেখি ৰ'বই নোৱাৰিলোঁ আৰু। ট্ৰেইন আছে 11টা বজাত, তাৰপিছত ট্ৰেইন আহিব, আমি ট্ৰেইনত যাম আৰু আজি ক'লৈ যাওঁ আপোনালোকক গৈ পালে দেখাম, আপোনালোকে চাই থাকিব দেই। এয়া ট্ৰেইন আহি পালে, আমি এতিয়া উঠিম আৰু তাৰপিছত গৈ থাকিম আৰু আপোনালোকক দেখুৱাই থাকিম। তেন্তে মই উঠি লওঁ ট্ৰেইনত, বহুত ভিৰ যেন পাইছোঁ দেই। আমি ট্ৰেইনৰ পৰা নামিলোঁ। এয়া আমি আহি পাই গ'লোহি। এতিয়া আপোনালোকক জনাই দিওঁ, মই আচলতে আজি ক'লৈ আহিছিলোঁ। আমি ডক্টৰ বেজবৰুৱা চাবলৈ আহিছোঁ। যিহেতু বহুত দিনৰ মূৰত অসমীয়া চিনেমা এখন ওলাইছে, গতিকে চাওঁচোন কেনেকুৱা লাগে, আপোনালোককো জনাম যদি ভাল লাগে। গতিকে যাওঁ ভিতৰলৈ। ইয়াত টিকেট কাটি আছোঁ। আৰু 10 মিনিটছৰ পিছত ষ্টাৰ্ট হ'ব আৰু চিনেমা। এক্সাইটেড হৈ আছোঁ পূৰা। আমি ফিল্ম চাই ওলাই আহিলোঁ। চাই সঁচাকৈ ভাল লাগিল। আপোনালোকে যিসকলে চোৱা নাই আহি চাব, ভাল পাব। হাজবেণ্ড আইচক্ৰীম খাইছোঁ। ঠাণ্ডা দিনত আইচক্ৰীম খোৱাৰ মজাই বেলেগ। এতিয়া কিবা এটা খাই লওঁ, যিহেতু বহুত ভোক লাগিছে। ভাতো খোৱা নাই, ৰাতিপুৱাই ওলাই অহা। এতিয়া এয়া কফি খাব লৈছোঁ, গতিকে খাই লওঁ, তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ। ভাল লাগিছে ন? এতিয়া আমি খাই বৈ ওলাই আহিলোঁ আৰু এতিয়া অলপ সৰু সুৰা শ্বপিং কৰিম, তাৰপিছত ঘৰলৈ যাম। আমাৰ বজাৰ কৰি হৈ গ'ল। বহুত ভিৰ আছিলে, সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। বহুত ভাগৰ লাগিছে এতিয়া বজাৰ কৰি, গতিকে এতিয়া আৰু ক'তো ৰোৱা ৰুই নকৰোঁ, ডাইৰেক্ট ঘৰলৈ যাওঁ। ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। গোটেই বজাৰ দেখিছেনে? আমি ঘৰ আহি পালোহি।
গ'লোহি এতিয়া বহুত বজাৰ কৰি আহিলোঁ এইবোৰ দেখিছেনে বজাৰ এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত আৰু ফ্ৰেছ হোৱাৰ পিছত আকৌ লগ পাই আছোঁ আপোনালোকক মই ফ্ৰেছ হৈ গ'লোঁ এতিয়া অকণমান কিবা এটা চাহ তাহ কিবা খাই লওঁ তাৰপিছত অকণমান ৰেষ্ট কৰিম আৰু তাৰপিছতহে যদি ভাত ভোক লাগে তেতিয়া ভাত খাম আৰু বনাই তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টি কেনেকুৱা পালে জনাব যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই